নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে। মই যে আপোনালোকক ৰঙালাওৰ সৈতে মাছৰ আঞ্জা বনোৱা দেখুৱাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইখিনি বনাবৰ কাৰণে মই ইয়াত মাছখিনি লৈছোঁ, ইয়াত লাও কাটি লৈছোঁ, তাৰপিছত এয়া ডাঙৰ চাই পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়া 4টা, নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু 2 কিলো তেজপাত। এতিয়া মই মাছখিনি ভাজি লওঁ। এতিয়া মাছখিনিত নিমখ আৰু হালধি দি সানি লওঁ। এতিয়া মই কেৰাহীত তেল দি মাছখিনি ভাজি লওঁ। মাছখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াত মই পিঁয়াজ, জলকীয়া আৰু তেজপাত 2 কিলো দি লওঁ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। এতিয়া ইয়াত লাওখিনি কাটি লওঁ। আৰু এই মছলাখিনি দি দিব লাগিব। এতিয়া মই জুইটো অলপমান কমাই এইখিনি ঢাকন মাৰি থৈ দিম। এতিয়া মই ইয়াত আগতে উতলাই থোৱা গৰম পানী দি দিম। মাছখিনি দি দিম এতিয়া ইয়াত। এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে ঢাকনি মাৰি থৈ দিম। এতিয়া আমাৰ আঞ্জাখন হৈ গ'ল। মই গেছটো অফ কৰি দিছোঁ।